নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাও। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ ইউডাইচ প্লাছত নতুন ষ্টুডেন্ট এড কৰিব। তা বৰ্তমান নতুন ষ্টুডেন্ট এড কৰাৰ অপচন আমাৰ ক শ্ৰেণী আৰু ক্লাছ 1ত দিছে। তা আপোনালোকে কেনেকৈ ক শ্ৰেণী আৰু ক্লাছ 1ত এড কৰিব এইখন দেখাই দিম। যদি বেলেগ ক্লাছত দিয়ে অপশনটো এড কৰা তেনেহলে সেম প্ৰসেছত আপোনালোকে নতুন ষ্টুডেন্ট এড কৰিব পাৰিব। তা নতুন ষ্টুডেন্ট এড কৰাৰ কাৰণে কিছুমান ডাটাৰ প্ৰয়োজন হ'ব, যেনেকৈ ষ্টুডেন্ট নেম, তাৰ পিছত জেন্ডাৰ, ডেট অফ বাৰ্থ, মাদাৰ্স নেম, ফাদাৰ্স নেম আৰু আধাৰ কাৰ্ড। এই কেইটা ডাটাৰ প্ৰয়োজন হ'ব নতুন এড কৰাৰ কাৰণে। তা আপোনালোকে এইখন আপোনালোকে আগৰ পৰা মজুত ৰাখিব। যদি কোনো ষ্টুডেন্টৰ আধাৰ কাৰ্ড নাই তেনেহলে আধাৰ কাৰ্ড য'ত নাম্বাৰটো ফিল আপ কৰিব তাতে আপোনালোকে 12টা 9 ফিল আপ কৰি আপোনালোকে নতুন ষ্টুডেন্ট এড কৰিব পাৰিব। আৰু যদি আধাৰ কাৰ্ড আছে তেনেহলে আধাৰ কাৰ্ড নাম্বাৰ ফিল আপ কৰিব আৰু লগতে এজ পাৰ নেম ইন আধাৰ কাৰ্ড যেনেকৈ আছে সেম নেম আপোনালোকে ফিল আপ কৰি দিব। নতুন ষ্টুডেন্ট এড কৰাৰ পিছত আপোনালোকে জিপিইপি আপডেট কৰিব লাগিব। তা জিপিইপি আপোনালোকে কেনেকৈ আপডেট কৰিব সেইখন মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম। এই ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ নতুন ষ্টুডেন্ট এড কৰিব। তাই শিক্ষাগুৰুসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, ইউডাইচ প্লাছত নতুন ষ্টুডেন্টৰ নাম এড কৰাৰ কাৰণে আপোনালোকে গুগল ক্ৰম ওপেন কৰিব। ওপেন কৰি ইয়াতে আপোনালোকে সাৰ্চ কৰিব ইউডাইচ plus.gov.in টাইপ কৰি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব। আপোনালোকে ফাৰ্স্ট অপশনত দেখা পাই আছে ইউডাইচ প্লাস বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব। এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে সিলেক্ট ষ্টেট টু লগইন বুলি লিখা আছে, অৰ্থাৎ আমাৰ ইয়াতে ষ্টেট সিলেক্ট কৰিব লাগিব। তো মই ষ্টেট সিলেক্ট কৰি আছো। সিলেক্ট কৰিলো। এতিয়া কি কৰিম, গোত ক্লিক কৰিম। তো মই গোত ক্লিক কৰি আছো। কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ লগইনৰ পেজ ওপেন হৈছে। এতিয়া আমি ইয়াতে ইউজাৰ আইডি, পাছৱৰ্ড আৰু কেপচা দি ফিল আপ কৰি লগইনত ক্লিক কৰি স্কুল লগইন কৰিব পাৰিম। তো মই লগইন কৰি আছো। এতিয়া মই ফিল আপ কৰিলো। এতিয়া লগইনত ক্লিক কৰিম। এতিয়া আপোনালোকে যদি নিজৰ স্কুলৰ আইডি দি লগইন কৰে তেনেহলে আপোনালোকৰ স্কুল লগইন হৈ যাব। তো মই ব্লক আইডি দি লগইন কৰিছো, সেইকাৰণে আপোনালোকে গোটেই স্কুলবিলাক ইয়াতে দেখা পাব। ইয়াতে এটা সাৰ্চ বাৰ আছে, এই সাৰ্চ বাৰত সাৰ্চ কৰি আমি নিজৰ স্কুল উলিয়াব পাৰি। তো মই সাৰ্চ কৰি আছো। এতিয়া সাৰ্চ কৰিলো। সাৰ্চ কৰাৰ পিছত ইয়াতে আপোনালোকে গো বুলি দেখা পাই আছে, গোত আমি ক্লিক কৰিম। গোত ক্লিক কৰাৰ পিছত স্কুল ডাশবোৰ্ড ইয়াতে আপোনালোকে দেখা পাই আছে ওপেন হৈ গৈছে। ইয়াতে স্কুল ডাশবোৰ্ড লিখা আছে আৰু ইয়াতে আপোনালোকে দেখা পাই আছে ক্লাছ বুলি লিখা আছে, ক্লাছ 1 2 3 4 5। এতিয়া বৰ্তমান আমাৰ ক্লাছ 1 আৰু ক শ্ৰেণীত নতুন ষ্টুডেন্ট এড কৰাৰ অপচন দিছে। আপোনালোকে ৰাইট সাইডৰ পৰা লেফট সাইডলৈ স্ক্ৰল কৰিলে দেখা পাব ইয়াতে এড বুলি লিখা আছে। যেহেতু আপোনালোকে যদি ক শ্ৰেণী থাকে তেনেহলে ক শ্ৰেণীৰ ওপৰতে এড বুলি লিখা থাকিব আৰু ক্লাছ 1ৰ ওপৰতে এড বুলি লিখা থাকিব। বাকি ক্লাছবিলাক যেনেকৈ 2 3 4 ওপৰত এড বুলি লিখা নাই, অৰ্থাৎ এইবিলাক ক্লাছত এতিয়া নতুন ষ্টুডেন্টৰ এড কৰাৰ অপচনটো দিয়া নাই। তো মই ক্লাছ 1ত এটা ষ্টুডেন্ট এড কৰি আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে এড কৰিব। তো মই তাৰ বাবে এড ষ্টুডেন্টত ক্লিক কৰিম। মই ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে এতিয়া আমাৰ ফাৰ্স্ট কি লাগিব, ষ্টুডেন্ট নেম লাগিব। এজ পাৰ স্কুল ৰেকৰ্ড বুলি লিখা আছে। তো মই ষ্টুডেন্ট নেম লিখি আছো। ষ্টুডেন্ট নেম লিখাৰ পিছত জেন্ডাৰ আমাৰ সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা। তো মই জেন্ডাৰ সিলেক্ট কৰি আছো। তাৰ পিছত ডেট অফ বাৰ্থ ফিল আপ কৰিব লাগিব। ইয়াতে আপোনালোকে ডেট অফ বাৰ্থ টাইপ কৰি আপোনালোকে ফিল আপ কৰিব পাৰিব বা ইয়াতে ক্যালেন্ডাৰ আছে তাৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব। তো মই টাইপ কৰি ফিল আপ কৰি দিছো ইয়াতে। তাৰ পিছত ইয়াতে আছে ষ্টুডেন্ট ষ্টেট কোড, এইটো অপচনেল হয়, এইটো নিদিলে একো নাই। তাৰ পিছত আছে মাদাৰ্স নেম। তো মই মাদাৰ্স নেম ফিল আপ কৰি আছো। মাদাৰ্স নেম ফিল আপ কৰিলো। এতিয়া মই ফাদাৰ্স নেম ফিল আপ কৰিম। ফাদাৰ্স নেম ফিল আপ কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আছে গাৰ্জিয়ান নেম।
তো আমি ফাদার্স নেমে ইয়াতে ফিল আপ কৰি দিম। ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে আধাৰ নাম্বাৰ অফ ষ্টুডেণ্ট দিবলৈ কৈছে, মানে ষ্টুডেণ্টৰ আধাৰ নাম্বাৰ দিব কৈছে। যদি থাকে ষ্টুডেণ্টৰ আধাৰ নাম্বাৰ ইয়াতে আপোনালোকে ফিল আপ কৰি দিব। যদি ষ্টুডেণ্টৰ আধাৰ নাম্বাৰ নাই তেনেহ'লে আপোনালোকে ইয়াতে 12টা 9 ফিল আপ কৰিব লাগিব। তেনেহ'লে আপোনালোকে এইটো সেভ কৰিব পাৰিব, নহ'লে নোৱাৰিব। তো মই এবাৰ দেখাই দি আছোঁ। এতিয়া দেখা পাই আছে যেতিয়া মই 12টা 9 ফিল আপ কৰিলোঁ তেতিয়া ইয়াতে ৰাইট চিনটো আহি গৈছে আৰু ইয়াতে নেম অফ দ্য ষ্টুডেণ্ট এজ পাৰ আধাৰ কাৰ্ড, অৰ্থাৎ আধাৰ কাৰ্ডৰ নাম্বাৰ যেতিয়া আপোনালোকে ইয়াতে ফিল আপ কৰিব, আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে ইয়াতে আমাৰ ফিল আপ কৰিব লাগিব। যেহেতু আমি 12টা 9 দি ফিল আপ কৰিছোঁ সেইকাৰণে আমাৰ ইয়াতে নামটো ফিল আপ কৰিব নালাগে। তো মই এতিয়া আপোনালোকক 12টা 9 দি দেখাইছোঁ। এতিয়া মই আধাৰ কাৰ্ড নাম্বাৰটো ফিল আপ কৰি আপোনালোকক দেখাই দি আছোঁ। তো মই আধাৰ কাৰ্ড নাম্বাৰটো ফিল আপ কৰিলোঁ। এতিয়া ইয়াতে দেখা পাই আছে আমাৰ নেম অফ দ্য ষ্টুডেণ্ট এজ পাৰ আধাৰ কাৰ্ড, এইটো ফিল আপ কৰিব লাগিব যেনেকৈ আধাৰ কাৰ্ডত আছে ঠিক তেনেকুৱা। তো মই ফিল আপ কৰি দিলোঁ। এই গোটেই ডিটেইলছবিলাক ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে সেভ বুলি লিখা আছে। তো মই সেভত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা এটা কনফাৰ্মেশ্যন আহিব, এনেকৈ কনফাৰ্ম দ্য ফলোয়িং ডিটেইলছ আৰ কাৰেক্ট। যেনেকৈ ক্লাছ 1 মানে আপুনি কোন ক্লাছত ষ্টুডেণ্ট এড কৰি আছে এইখন আহিব। যেনেকৈ ইয়াতে আমাৰ চিলেক্টৰ অপশ্যন দিছে, বক্স দিছে, এই বক্সবিলাক আমাৰ টিক কৰিব লাগিব। তো মই ক্লাছ 1 টিক কৰিলোঁ, ঠিক আছে। নেম অফ দ্য ষ্টুডেণ্ট মই টিক কৰিলোঁ, ঠিক আছে। ফাদাৰ্ছ নেম মই টিক কৰিলোঁ, ঠিক আছে। মাদাৰ্ছ নেম ঠিক আছে, DOB ঠিক আছে। এতিয়া আমি কি কৰিম, গোটেইবিলাক যদি ঠিক আছে তেনেহ'লে আমি ইয়াতে গোটেইবিলাক টিক কৰি ব্লু কৰি দিম। তাৰপিছত ইয়াতে কনফাৰ্ম বুলি লিখা আছে, আমি কনফাৰ্মত ক্লিক কৰিম। আৰু যদি কিবা ভুল আছে তেনেহ'লে কেনচেলত ক্লিক কৰি আমি আকৌ কাৰেক্ট কৰি ল'ম। তো মই কনফাৰ্মত ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে কি আহিছে, দ্য ষ্টুডেণ্ট হেজ বিন ইনিচিয়েলাইজড বা সেভ ছাকচেছফুলি, এইটো আহি গৈছে। যেনেকৈ আমাৰ এই ষ্টুডেণ্ট এড হৈ গৈছে। এতিয়া আকৌ আমি এড নিউ ষ্টুডেণ্টত ক্লিক কৰিলে এই পেজটো আকৌ খুলি আহিব, আকৌ মই এটা নতুন ষ্টুডেণ্ট এড কৰিব পাৰিম। তো এইদৰে আপোনালোকে নতুন ষ্টুডেণ্ট এড কৰিব পাৰিব। এতিয়া মই গো টু নিউ এণ্ট্ৰি লিষ্টত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে যে মই ষ্টুডেণ্টটোক এড কৰিছিলোঁ এই ষ্টুডেণ্টৰ নামটো ইয়াতে আহি গৈছে। এতিয়া আমাৰ আৰু এটা কাম আছে যিটো আমাৰ এই ষ্টুডেণ্টৰ GP EP FP আপডেট কৰিব লাগিব। তো মই নেক্সটৰ ভিডিঅ'ত আপোনালোকক এইখন দেখাই দিম আপোনালোকে কেনেকৈ ষ্টুডেণ্টৰ GP EP আপডেট কৰিব। আজি আপোনালোকক এই ভিডিঅ'ত দেখাইছোঁ যে আপোনালোকে কেনেকৈ নতুন ষ্টুডেণ্টক আপোনালোকৰ স্কুলত এড কৰিব, ক শ্ৰেণী আৰু 1। যেতিয়া আপোনালোকে 3, 4 বা 2 যেতিয়া খুলিব তেতিয়া আপোনালোকে 2 বা 3 বা 4ত আপোনালোকে নতুন ষ্টুডেণ্ট এড কৰিব পাৰিব। তো ধন্যবাদ শিক্ষাগুৰুসকল। আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।